নমস্কাৰ আপোনালোকক এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি আমি অভিভাৱকসকলক বিশেষ উপলক্ষ কৰি লগতে ছাত্ৰ ছাত্ৰী জড়িত থাকিবই আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এই কাৰণে কৰিছোঁ যে আমি দেখিছোঁ যে বহু অভিভাৱক আছে যিসকলে নিজৰ সন্তানটি যদি মেধাৱী হয় তেতিয়া আশা কৰে যে সেই ল'ৰাটো ডক্টৰ ইঞ্জিনিয়াৰ বা তেনেকুৱা ধৰণৰ এটা ভাল পদবীলৈ যাওক আৰু সেইমতে তেওঁক সেই চিন্তাটো সুমুৱাই দিয়ে আৰু আগবঢ়াই নিবলৈ যত্ন কৰে কিন্তু যদিহে সফল নহয় তেতিয়াহ'লে এই ছাত্ৰজন বা ছাত্ৰীগৰাকী বা অভিভাৱকসকল কিমান অনুতপ্ত হয় আনহাতে যদি ছাত্ৰ বা ছাত্ৰীগৰাকী সৰুৰ পৰাই মেধাৱী নহয় তেতিয়াহ'লে তেওঁলোকক কি কৰিলেনো আগবঢ়াই নিব পাৰি তেওঁলোকৰ প্ৰতিভা প্ৰকৃততে নায়েই নেকি আমি এটা হতাশ হ'বলগীয়া পৰিস্থিতিত অভিভাৱকসকল থাকিব লাগে নেকি এই সকলো কথা আমি যেতিয়া চিন্তা কৰোঁ কিন্তু এই ক্ষেত্ৰত বিজ্ঞানে আমাক কি কয় শেহতীয়াকৈ বিজ্ঞানে এনে কিছু তথ্য উদ্ধাৰ কৰিছে সেই তথ্যখিনিৰ বিষয়ে জানিবলৈ আজি আমি উপস্থিত হৈছোঁ জালুকবাৰীৰ মাইণ্ড গেম নামৰ অনুষ্ঠানটোৰ যিজন জনক আৰু এজন মটিভেশ্যনেল স্পীকাৰ কিন্তু এই বিষয়টোত বিশেষভাৱে জড়িত তেখেতৰ লগত মই প্ৰথমে পৰিচয় কৰাই দিব বিচাৰিছোঁ মোৰ কাষত আছে জগদীশ বৰ্মনদেৱ কিন্তু আচলতে তেখেতে CK জগদীশ বুলি ক'বলৈ প্ৰয়াস কৰে আৰু এতিয়া বহুতেই তেখেতক সেইটো নামেৰে মাতে আপোনাক মই এই অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ নমস্কাৰ থ্যাংক ইউ ভেৰি মাছ আমি এটা বিশেষ যিটো লক্ষ্য লৈ আহিছোঁ সেই লক্ষ্যটোৰ লগত আপুনি ওতঃপ্ৰোতভাৱে জড়িত গতিকে আমি প্ৰথমেই বিষয়টোলৈকে যাব বিচাৰিছোঁ নিশ্চয় এই বিষয়টো আচলতে কি অকণমান আভাস দিয়কচোন আমি সবিশেষ পিছত আলোচনা কৰিম কিন্তু এই বিষয়টোনো কি আমি কিয় আহিছোঁ সেই কথাটো আপুনি নিশ্চয় জানিবই পাৰিছে গতিকে অকণমান আভাস আপুনিয়ে দিয়ক চ' বেচিকেলি আমি মাইণ্ড গেম 24 কোম্পানীত আমি যিটো কাম কৰোঁ আমি এটা DMIT বুলি টেষ্ট কৰোঁ চ' DMIT টেষ্ট এনেকুৱা এটা ইয়াৰে ৰিপৰ্ট ফৰ্ম হয় এইটো DMIT টেষ্ট বুলি কোৱা হয় চ' এইটো বেচিকেলি ফিংগাৰ প্ৰিণ্ট লৈ পেলাই মানুহৰ ব্ৰেইনটোক এনালাইচিছ কৰা হয় আমি এই এনালাইচিছটোৰে আমি বাচ্চাটোৰ ইনবৰ্ণ টেলেণ্ট তেওঁৰ লাৰ্ণিং ষ্টাইল তেওঁৰ থিংকিং ষ্টাইল তেওঁৰ পাৰ্চনেলিটি তেওঁৰ ইণ্টেলিজেঞ্চি এই বস্তুবিলাক আমি জানিব পাৰোঁ হয় আচ্ছা আমি তাৰ কাৰণে ফিংগাৰ প্ৰিণ্ট দিব লাগে আচলতে পৰীক্ষাটো কেনেকৈ কৰিব লাগে চমুকে অ'কে পৰীক্ষাটো প্ৰথম ফিংগাৰ প্ৰিণ্ট দিয়া হয় আমাক ফিংগাৰ প্ৰিণ্ট দিয়া হয় আমাক ফিংগাৰ প্ৰিণ্টৰ কাৰণে আমাৰ এটা স্কেনাৰ থাকে স্কেনাৰ মেচিন থাকে তো স্কেনাৰ মেচিনটো আমি আমাৰ লেপটপৰ লগত আমি কানেক্টেড থাকে তো তাত ফিংগাৰ প্ৰিণ্ট দিয়া হয় ফিংগাৰ প্ৰিণ্ট দিয়াৰ পাছত কিছুদিন লাগে ৰিপৰ্টটো ৰেডি হওঁতে প্ৰথম ৰিপৰ্টটো PDF ফৰ্মেটত ৰেডি হয় PDF ফৰ্মেটত হোৱাৰ পিছত আমি সেইটোৰ ওপৰত বেছ কৰি কাউন্সেলিং প্ৰভাইড কৰোঁ কাউন্সেলিংটো আমাৰ অনলাইন হয় জুমৰ দ্বাৰা তো মানুহে কাউন্সেলিং কৰাৰ কাৰণে আহিব নালাগে ঘৰৰ পৰাই কাউন্সেলিং ল'ব পাৰিব আৰু যদি 16 বছৰৰ তলৰ কাৰোবাৰ বাচ্চাৰ কৰা হয় তেতিয়াহ'লে কাউন্সেলিংটো আমি পেৰেণ্টছকে প্ৰভাইড কৰোঁ আৰু যদি 16 বছৰৰ ওপৰৰ কোনোবাই কৰে তেতিয়া আমি যোনে কাউন্সেলিং কৰে তেওঁক আমি কাউন্সেলিংটো প্ৰভাইড কৰোঁ অ'কে আচলতে এই পৰীক্ষাটোৰ দ্বাৰা সহজ ভাষাত ক'বলৈ গ'লে বা সকলো শ্ৰেণীৰ অভিভাৱকে বুজিব পৰাকৈ ক'বলৈ গ'লে যে এটা ল'ৰাৰ ভৱিষ্যতে কি হ'ব পাৰে তেওঁ যিটো পথেৰে গৈ আছে সেই পথটো উচিত নে অনুচিত সেই পথটোৱে কাম কৰিবনে নকৰে বা যদি তেওঁ সেই পথটো ভুল তেতিয়াহ'লে কোনটো পথেৰে গ'লে ভাল হ'ব এই গোটেই কথাখিনি এই পৰীক্ষাটোৰ দ্বাৰা আমি জানিব পাৰোঁ আচলতে আমাৰ জীৱন কুণ্ডলীৰ নিচিনা অলপ বৈজ্ঞানিক খালী হয় বাৰু এই বিষয়টোত আমি অধিক জানিবলৈ যত্ন কৰিম আপোনাৰ পৰা কিন্তু আপুনি কিয় আকৃষ্ট হ'ল সেই কথাটো প্ৰথমে কওকচোন আচলতে বেচিকেলি কি হ'ল মই মোৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিছিলোঁ মোৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট হোৱাৰ পাছত মই টিচিং প্ৰফেশ্যনত আহিলোঁ হয় টিচিং প্ৰফেশ্যনত থাকোঁতে কি হ'ল ভেৰাইটি ষ্টুডেণ্ট লগ পাওঁ আৰু ষ্টুডেণ্ট লগ পাওঁতে মই এইটো বস্তু ফিল কৰিলোঁ যে কিছুমান ষ্টুডেণ্ট থাকে যোনে পঢ়া বস্তুটো বহুত ইজিলি একচেপ্ট কৰি ল'ব পাৰে কিছুমানৰ কিন্তু লওঁতে বহুত টাইম লাগে তো মোৰ মনত এটা সেই জিজ্ঞাসা ক্ৰিয়েট হ'ল যে কিয় কিছুমানে পাৰে কিছুমানে নোৱাৰে
কেতিয়াবা আমাৰ ওচৰত পেৰেণ্টছ আহে আহি পেলাই যেনেকৈ মই কেমেষ্ট্ৰি পঢ়াইছিলোঁ আহি পেলাই কয় যে ছাৰ আপোনাৰ হাতত গোটাইছোঁ ল'ৰাটোক আপুনি কিন্তু কেমেষ্ট্ৰিত এক্সপাৰ্ট বনাই দিব লাগিব এতিয়া যেতিয়া আমি প্ৰথম এটা বা দুটা ক্লাছ কৰোঁ আমি তেতিয়াই গম পাই যাওঁ যে ল'ৰাটো কেমেষ্ট্ৰিত এক্সপাৰ্ট হ'ব নোৱাৰে তো সেই সময়ত মানে মই অকণমান দুমোজাত পৰোঁ মই পেৰেণ্টছক কথাষাৰ খোলাকৈ ক'বও নোৱাৰোঁ যে আপোনাৰ সন্তানে কেমেষ্ট্ৰিত কেতিয়াও এক্সপাৰ্ট হ'ব নোৱাৰিব তেওঁ টিউশ্যন নিদিবই মোৰ তাত তেনেকুৱা হ'ল বা এতিয়া আমি ষ্টুডেণ্টটোক মিছা আশা দি ৰাখিবও নোৱাৰোঁ সেইটোও হয় তেতিয়া মোৰ ব্ৰেইনৰ ওপৰত ষ্টাডি কৰা ইণ্টাৰেষ্ট জাগিল তাৰ পিছৰ পৰা সেইটো 2015ৰ ঘটনা চ' তেতিয়া মোৰ মানে ব্ৰেইনৰ ওপৰত ষ্টাডি কৰাৰ কাৰণে বিৰাট ইণ্টাৰেষ্ট হ'ল আৰু তেতিয়া আমাৰ ইণ্টাৰনেট ইমানো ইজি নাছিল এতিয়া যিমান ইজি তো তেতিয়া মই সেই কেফেবিলাকত যাওঁ গ'লে ব্ৰেইনৰ বিষয়ে ষ্টাডি কৰোঁ ব্ৰেইনত কি থাকে কিয় হয় কিয় কিছুমান ল'ব পাৰে কিয় কিছুমান ল'ব নোৱাৰে তেতিয়া অকণমান এই নিউৰন কি বস্তু লুপ কি বস্তু এইবিলাকৰ প্ৰতি অকণ আইডিয়া আহিলে তাৰপাছত মই সেইখিনি বস্তু গম পোৱাৰ পিছত মই এটা প্ৰগ্ৰেম ষ্টাৰ্ট কৰিলোঁ ব্ৰেইন হেজ ন' ব্ৰেইন বুলি যে ব্ৰেইনৰ কোনো ব্ৰেইন নাথাকে তেনেকুৱা এটা প্ৰগ্ৰেম ষ্টাৰ্ট কৰিলোঁ আৰু সেই প্ৰগ্ৰেমটো মই স্কুলবিলাকত গৈ পেলাই ষ্টাৰ্ট কৰিলোঁ আমাৰ ইয়াতে হোটেল গেটৱে আছে তাত আমি প্ৰত্যেক বছৰে এইটো অৰ্গেনাইজ কৰিলোঁ চ' তাৰ পৰা মোৰ মানে মটিভেশ্যন স্পীকাৰৰ জাৰ্ণিটো আৰম্ভ হ'ল তাৰমানে মই ব্ৰেইনৰ বিষয়ে তেনেকৈ মানুহক কৈ ফুৰিলোঁ মই 2018ত মানে USA এখন ব্ৰেইন একাডেমি বুলি এখন স্কুল আছে তাৰ পৰা মই ব্ৰেইনৰ ওপৰত চাৰ্টিফাইড ব্ৰেইন কোচ হ'লোঁ এক বছৰীয়া প্ৰগ্ৰেম এটা কৰি পেলাই চ' এতিয়া কি হ'ল মই ব্ৰেইনৰ বিষয়ে জানো কিন্তু মোক এটা এনেকুৱা প্লেটফৰ্ম লাগে য'ত মই ইজিলি বস্তুটো ক্লাছিফাই কৰিব পাৰোঁ যে কাৰ ব্ৰেইনটো কেনেকুৱা চ' তেতিয়া মই এটা গুজৰাটত গৈছিলোঁ কিবা এটা ট্ৰেইনিং প্ৰগ্ৰেমৰ কাৰণে তো গুজৰাটত যিটো ট্ৰেইনিং প্ৰগ্ৰেম গৈছিলোঁ তাত তাৰমানে এই বস্তুটো আমাক কৰাইছিলে এটা USA কোম্পানীৰ পৰা তো প্ৰথমবাৰ মই নিজৰ DMIT টেষ্ট কৰিলোঁ আৰু তেতিয়া মই একজেক্টলি গম পালোঁ যে ইয়াত দেখোন মই যিটো বস্তু জানো ব্ৰেইনৰ বিষয়ে সেইটোত ইয়াত ইজিলি এনালিচিছটো হৈ আহে চ' তাৰ পাছৰ পৰা মোৰ মন গ'ল যে এই বস্তুটো কিয় আমি অসমত আনিব নোৱাৰোঁ কিয় আমি মানে গুৱাহাটীত ষ্টাৰ্ট কৰিব নোৱাৰোঁ মাজতে সুধি দিছোঁ যে আপুনি নিজৰ যিহেতু DMIT টেষ্টটো কৰিলে এই DMIT টেষ্টটো আপোনাক প্ৰতিফলন ঘটালে নে আপুনি ভবামতেই কথাটো বহুত ছাৰ বহুত মই কওঁ মোৰ এতিয়াও যিটো ৰিপৰ্ট আছে সেইটো মই মানে গীতা হিচাপত ব্যৱহাৰ কৰোঁ তাৰমানে তাৰমানে সেইখন এনেকুৱা এটা বস্তু মানে কেনেকুৱা হ'ল মই ইয়াৰ আগতো বহুত বিজনেছ কৰিছোঁ মোৰ 3খন কোচিং চেণ্টাৰ আছিলে মোৰ এটা হোম টিউশ্যন ছাৰ্ভিচ আছিলে মোৰ কনচালটেঞ্চি আছিলে বাট কি হ'ল কেতিয়াবা কিছুমান এমপ্লয় মোৰ লগত থাকিব নিবিচাৰে কেতিয়াবা মোৰ টীম ভাঙি যায় তো এনেকুৱা প্ৰব্লেম হয় তো যেতিয়া মোৰ তাত ৰিপৰ্টটো আহি পৰিল আৰু ৰিপৰ্টটো অহাৰ পাছতে লকডাউন পৰিছে তো মোৰ তাত মানে মই ৰিপৰ্টটো দিবৰ কাৰণে সময় বেছি পালোঁ মই ৰিপৰ্টটো যেতিয়া বাৰ ৰিপিট পঢ়া আৰম্ভ কৰিলোঁ আৰু মোৰ অকণমান ব্ৰেইনৰ ওপৰত আইডিয়া আছে কাৰণে মই ৰিপৰ্টটো পঢ়াত ইজি হ'ল মই বাৰ পঢ়িলোঁ মোৰ এনেকুৱা লাগিল যে অতীতত হৈ যোৱা প্ৰতিটো ঘটনাৰ প্ৰশ্নৰ উত্তৰ যেন সেই ৰিপৰ্টত অলৰেডি দিয়াই আছিলে কোনটো বিজনেছ মোৰ কিয় ফেইল হ'ল কোনটো পাৰ্টনাৰশ্বিপত মই পাৰ্টনাৰটোৰ লগত টিকিব নোৱাৰিলোঁ এভৰিথিং এই গোটেই বস্তু মোৰ এনেকুৱা লাগিল যে তাত দিয়াই আছে চ' এইবাৰ মই কি কৰিলোঁ যে মোৰ নিজৰ যিটো থিংকিং যেনেকৈ মই আগতে ভাবিছিলোঁ যে মই ডমিনেটিং কেৰেক্টাৰৰ মানুহ হয় এইটো মোৰ ৰং কনচেপ্ট আছিল মই একচুৱেলি ষ্টেডি পাৰ্চনেলিটিৰ মানুহ হয় তো যেতিয়া মই মানি ল'লোঁ যে মই ডমিনেটিং কেৰেক্টাৰ মানুহ নহয় মই ষ্টেডি হয় তেতিয়া মই কামবিলাক তেনেকুৱাকৈ কৰিলোঁ আগত মই মানুহক ডমিনেট কৰি টিমত ৰাখিব বিচাৰিছিলোঁ এতিয়া মই ৰিলেশ্যনশ্বিপৰ দ্বাৰা মানুহক টিমত ৰাখোঁ তাৰমানে এই পৰীক্ষাটোৰ দ্বাৰা আপোনাক কৈ দিলে আভাস এটা দিলে যে তুমি এনেকৈ আগবাঢ়া একজেক্টলি আৰু তাৰপিছৰ পৰা মই মানে আকৌ পিছ হুকি চাব লগা হোৱা নাই তাৰপিছত ষ্টেপ বাই ষ্টেপ মই সেই বস্তুটো পাই থাকিলোঁ আৰু এতিয়া তাৰমানে কেনেকুৱা হয় এটা থাকে ন মানে আপুনি যিটো এটা আপোনাৰ পেশ্যন থাকে আৰু সেইটোৱে আপোনাৰ যেতিয়া প্ৰফেশ্যন হয় তেতিয়া লাইফ বহুত ধুনীয়া হৈ যায় মানে আপোনাৰ প্ৰেয়সী যেতিয়া আপোনাৰ ৱাইফ হয় তো মোৰ এনেকুৱা হ'ল তো মই এতিয়া সেইটো প্ৰফেশ্যনত আছোঁ যিটো মোৰ পেশ্যন হয় তো মোৰ মানে এতিয়া প্ৰেয়সীয়ে মোৰ ঘৈণীক তেনেকুৱা অৱস্থাত কেৰিয়াৰৰ ক্ষেত্ৰত মই আছোঁ গতিকে এইটো অনলি পচিবল হৈছে থ্ৰু দ্য DMIT টেষ্ট তেতিয়াহ'লে মই আৰু এটা কথা সোধোঁ যিহেতু সেই কথাটো নাজানিলে অভিভাৱকসকলে ধৰিব নোৱাৰিব আৰু আজিকালি বিজ্ঞানৰ যিহেতু গতিকে বিজ্ঞানৰ আধাৰতে কথাখিনি আমি বুজিব লাগিব গতিকে এই যে মই ফিংগাৰ প্ৰিণ্ট দিলোঁ আৰু সেই ফিংগাৰ প্ৰিণ্টৰ সহায়ত আপুনি যে এটা আপুনি নিজে নুলিয়াব পাৰে কম্পিউটাৰত উলিয়াব পাৰে সেই বস্তুটোৰ তাৰ যিটো যোগসূত্ৰ সেইটো চাইণ্টিফিকেলি অকণমান কৈ দিয়কচোন চাওক প্ৰথম কনচেপ্টটো বুজিব লাগিব যে আমাৰ ব্ৰেইনটো দুটা পৰ্চন থাকে এটা লেফ্ট ব্ৰেইন আনটো হৈছে ৰাইট ব্ৰেইন আৰু প্ৰতিটো ব্ৰেইনৰ ভিতৰত পাঁচটা লুপ থাকে লুপ মানে একোটা ডিপাৰ্টমেণ্ট হয় তেনেকৈ চৰকাৰৰ কাম কৰাকৈ বেলেগ ডিপাৰ্টমেণ্ট আছে আমাৰ ব্ৰেইনৰ কাম কৰাকৈ বেলেগ ডিপাৰ্টমেণ্ট আছে টোটেল ইয়াত 5টা ইয়াত 5টা 10টা ডিপাৰ্টমেণ্ট তো যি কাম কৰিব এই 10টা ডিপাৰ্টমেণ্টেৰে ব্ৰেইনে কৰিব এগেইন যিটো ডিপাৰ্টমেণ্ট আছে তাত এমপ্লয়ো থাকিব লাগিব চ' আমাৰ ব্ৰেইনৰ কাম কৰাকৈ কিছু এমপ্লয়ো আছে
100 বিলিয়ন এমপ্লয় 10,000 কৰোৰ যাক আমি নিউৰন বুলি কওঁ 100 বিলিয়ন বিলিয়ন একচুৱেল 10,000 কৰোৰ 100 বিলিয়নটো বাৰু ঠিকে আছে মই তথ্যটো ক'ৰবাত বেলেগ বেলেগ হ'ব পাৰে অকণমান ক'ৰবাত আপুনি 80 বিলিয়ন পাব মই তাৰো কাৰণটো কৈ দিওঁ আচলতে আমাৰ ব্ৰেইনত 100 বিলিয়ন নিউৰন থাকে তাৰে 80 বিলিয়ন নিঅ'কৰ্টেক্স নিউৰন বুলি হয় মানে নিউৰন যিটো হয় তাৰে 80%টো আমাৰ ডাটা ইনফৰমেশ্যন কামত ব্যৱহাৰ হয় তো তাৰমানে এই যিটো 100 থাকে তাৰে 20টো মানে ইনএক্টিভ তাৰমানে সি মুভ নকৰে আৰু 80 আছে যোনে লেনদেনটো বেছি কৰে চ' সেইটো 80%টোক নিঅ'কৰ্টেক্স নিউৰন বুলি কয় সেইকাৰণে আপুনি কিছুমান বুকত পাব যে 80 বিলিয়ন নিউৰন থাকে কিছুমান 100 বিলিয়ন থাকে তো 80 বিলিয়নটো হৈছে আপোনাৰ নিঅ'কৰ্টেক্স এতিয়া কথাটো হ'ল সেই নিউৰনখিনি আমাৰ এই 10টা লুপত ডিষ্ট্ৰিবিউট হৈ থাকে কিন্তু সেই ডিষ্ট্ৰিবিউশ্যনটো ছেম নহয় কাৰোবাৰ ফ্ৰণ্টৰ লুপটোত নিউৰন বেছি থাকিব কাৰোবাৰ বেকৰ লুপটোত নিউৰন কম থাকিব বেছি থাকিব কম থাকিব তো ডিফাৰেণ্ট হয় আপোনাৰ ব্ৰেইনত যিমান নিউৰন আছে মোৰ ব্ৰেইনতো নিউৰন সিমানেই আছে ডিফাৰেঞ্চ হ'ল যে মোৰ যিটো ডিষ্ট্ৰিবিউশ্যন সেইটো বেলেগ আপোনাৰ ডিষ্ট্ৰিবিউশ্যনটো বেলেগ এতিয়া যিটো ডিপাৰ্টমেণ্টত নিউৰন বেছি থাকিব সেই ডিপাৰ্টমেণ্টটোৱে যি কাম কৰিব পাৰে তাত আমি এক্সপাৰ্টিছ হ'ব পাৰিম আৰু মই এইখিনিতে কথা এটাৰ লগতে উল্লেখ কৰি দিছোঁ কাৰণ ষ্টুডেণ্টে বুজিবলৈ সুবিধা হ'ব সাধাৰণতে ষ্টুডেণ্টবিলাকে ব্ৰেইনৰ যিবিলাক চেৰিবেলাম এনেকৈ পাৰ্ট পাইছে সেইবিলাকেই নহয় জানো সেইবিলাকে হয় একজেক্টলি ঠিকে আছে ইয়াতে আৰু কি চাওক এতিয়া এই যিখিনি নিউৰনৰ ডিষ্ট্ৰিবিউশ্যন হয় এইটো যেতিয়া বেবী এটা মাকৰ গৰ্ভত থাকে তেতিয়াই হয় 13th উইক মানে 13 নম্বৰ সপ্তাহৰ পৰা 19 নম্বৰ সপ্তাহৰ ভিতৰত সেই সময়খিনিতে আকৌ ফিংগাৰ প্ৰিণ্টটো ডেভেলপ হয় মানে যোগসূত্ৰটো তেনেকৈ আছে মানে ইটছ এ কোইনচিডেণ্ট হয় এইটো ভগৱানে কিবা এটা ৰাস্তা ওলাবৰ কাৰণে যোগাৰ দি থৈ দিছিল দি থৈছিল তো আমাৰ কি হয় আমাৰ যিটো লেফ্ট ব্ৰেইন থাকে সেইটো ৰাইট হেণ্ডৰ লগত কানেক্ট হৈ যায় ৰাইট ব্ৰেইনটো লেফ্ট হেণ্ডৰ লগত কানেক্ট হৈ যায় এটা ফিংগাৰ এটা লুপৰ লগত কানেক্ট থাকে তো আমাৰ ইয়াতে ফিংগাৰত যিটো আমি আচাজ দেখোঁ কিছুমান পেটাৰ্ণ দেখোঁ সেইটো ৰিচ বুলি কোৱা হয় ইভেন ছেম টাইপ অফ ৰিচ আমাৰ ব্ৰেইনৰ যিটো স্কেলিটন থাকে তাৰে ওপৰত এটা থিন স্কিন লেয়াৰ থাকে তাতো এই ৰিচটো পোৱা যায় তো এই ৰিচটো আৰু সেই ৰিচটো কানেক্টেড হয় তো আমি যিটো কাম কৰোঁ আমি ফিংগাৰ প্ৰিণ্ট লৈ পেলাই আমি ৰিচটোক এনালাইচিছ কৰোঁ তাত আমি দুটা বস্তু গম পাওঁ যে তেওঁৰ ব্ৰেইনৰ কোনটো পৰ্চনত কিমান নিউৰন আছে প্লাছ সেই নিউৰনৰ কেৰেক্টাৰখিনি কেনেকুৱা সেই দুইটা বস্তু আমি ইয়াৰ পৰা ওলাই কৰোঁ তো কানেকশ্যনটো তেনেকৈ বনে এই মাকৰ গৰ্ভত আচলতে মই যিটো বুজি পাইছোঁ যে সেই পাৰ্টবিলাকত এই নিউৰনবিলাক এই ফিংগাৰ প্ৰিণ্টৰ জৰিয়তে তাত কোনটো পাৰ্টত কিমান নিউৰন আছে টোটেল হয়তো একেই কিন্তু বিভাজনটো পাৰ্টত বেছি আছে আৰু সেই পাৰ্টটো যিটো বেছি আচল কাম সেই নিউৰন বেছি থাকিলে আচল কামটো সেই মানুহজনৰ ক্ষেত্ৰত সেইটোৱে প্ৰতিফলন কৰিব তেতিয়া মই আৰু অলপমান কথাটো জানিবলৈ বিচাৰিছোঁ সৰু ল'ৰা ছোৱালী যেতিয়া ফিংগাৰ প্ৰিণ্ট লয় তেওঁক কেনেধৰণে সহায় কৰিব চাওক আমাৰ মিনিমাম 2 years লাগে 2 বছৰৰ পিছত আমি ফিংগাৰ প্ৰিণ্ট লওঁ প্ৰথম কথা বহুত ইম্পৰ্টেণ্ট বস্তুটো হ'ল যে আমাৰ এতিয়াৰ সময়ত মানে পেৰেণ্টিং যিটো বস্তু ইটছ এ ভেৰি কমপ্লিকেটেড থিংছ এতিয়া আৰু পেৰেণ্টিং ইজি হৈ থকা নাই কাৰণ আগৰ দিনত আমি যেতিয়া সৰু আছিলোঁ মা দেউতাক ৰেচপেক্ট কৰাটো আমাৰ কাৰণে কম্পালচৰি আছিল অপশ্যনেল নাছিল বাট নাও এ ডেইজ মাক দেউতাকক ৰেচপেক্ট কৰাটো কম্পালচৰি হৈ থকা নাই অপশ্যনেল যদি মা দেউতাই মোক বুজি পায় তো ময়ো মা দেউতাক বুজিম আৰু যদি মা দেউতাই মোক বুজি নাপায় মোৰ জীৱনটো কটোৱাৰ কাৰণে বহুত বস্তু আছে ছ'চিয়েল মিডিয়া আছে মোবাইল ফোন আছে ফ্ৰেণ্ড চাৰ্কেল আছে এভৰিথিং ইজ দেয়াৰ তো ঘটনাটো হ'ল এতিয়াৰ টাইমত তাৰমানে পেৰেণ্টছে নিজৰ বাচ্চাটোক বুজাটো বহুত দৰকাৰ যে তেওঁ দুনিয়াখনক কেনেকৈ চাই আছে সেইটোৰ কাৰণে আমি জানিব লাগিব যে তেওঁৰ পাৰ্চনেলিটিটো কি হয় 4 ধৰণৰ পাৰ্চনেলিটি থাকে এটাক আমি ঈগল চৰাইৰ লগত কম্পেয়াৰ কৰোঁ এটাক আমি ফেঁচা চৰাইৰ লগত কম্পেয়াৰ কৰোঁ এটাক আমি পাৰ চৰাইৰ লগত কম্পেয়াৰ কৰোঁ আৰু এটা ময়ূৰ চৰাইৰ লগত কম্পেয়াৰ কৰোঁ এতিয়া মই চাপ'জ এটা সন্তানৰ দেউতাক মই কৈছোঁ মানে ডফ কেটেগৰী পাৰ কেটেগৰী যিটোক আমি ষ্টেডি বুলি কওঁ ষ্টেডি পাৰ্চনেলিটি তো মোৰ কাৰণে কি হয় মোৰ কাৰণে ৰিলেশ্যনশ্বিপ বেছি মেটাৰ কৰে মই অকণমান মানে শান্তিপ্ৰিয় হয় এগ্ৰেছিভনেছ মই দিব নিবিচাৰোঁ কিন্তু মোৰ সন্তানটো হ'ল ডমিনেটিং কেৰেক্টাৰ মানে ঈগল চৰাইৰ দৰে তো সিহঁত ইগ'ইষ্টিক হয় সিহঁত ৱৰ্কহলিক হয় সিহঁত এগ্ৰেছিভ হয় এতিয়া কি হ'ব মই দুনিয়াখনক যেনেকৈ চাই আছোঁ মোৰ লাগিব যে মোৰ সন্তানটোও তেনেকৈ চাই আছে কিন্তু সেইটো নহয়
তেওঁৰ দুনিয়াখনক চোৱা ৱেটো হয়তো বেলেগ হ'ব পাৰে এতিয়া যেনেকৈ ষ্টেডি কেৰেক্টাৰৰ মানুহবিলাকে কোনোবাই মৰমত কিবা ক'লে বুজি পায় বাট ডাফ কেটেগৰীৰ ডমিনেটিং কেৰেক্টাৰৰ মানুহবিলাকক আপুনি লজিক লগাই ক'লেহে বুজি পায় তাত মৰম বুজি নাপায় তো যেতিয়ালৈকে আপুনি বাচ্চাটোক মৰমত বুজাই ডাঙৰ কৰিলে এতিয়া দেখিলে ল'ৰা আপোনাৰ কথা নুশুনা হ'ল আপুনি সেই বুজে কিহত বেয়া হ'ল মই কি ভুল কৰিলোঁ আৰু কথাটো হ'ল যে তেওঁক সৰুৰ পৰাই লজিক লগাই বুজাব লাগিছিল মৰমত নহয় তো যেতিয়ালৈকে আমি গম নাপাম যে বাচ্চাটোৰ পাৰ্চনেলিটি কি আমি কোনটো টাইপছ অফ পেৰেণ্টিং প্ৰভাইড কৰিম সেইটো আটাইতকৈ মেজৰ ইছ্যু মানে অভিভাৱকে কি ধৰণে ল'ৰাটোক আগবঢ়াই নিবলৈ তেওঁৰ মনত সোমোৱাকৈ কথাখিনি শিকাব লাগিব বা পৰামৰ্শ দিব লাগিব সেইটো অভিভাৱকৰ নিজৰ পাৰ্চনেলিটিৰ লগত নিৰ্ভৰ নকৰে তেওঁৰ পাৰ্চনেলিটি নিৰ্ভৰ কৰিব গতিকে তেওঁৰ পাৰ্চনেলিটিটো অভিভাৱকে জানিব লাগিব আৰু সেই জানিবলৈকে এই টেষ্টটো এটা প্ৰয়োজন যেনেকৈ ফৰ এক্সাম্পল যেনেকৈ টেবুল যেনেকৈ মোৰ ইয়াতে টেব এটা আছে আৰু এইপিনে লেপটপ এটা আছে এইটো এণ্ড্ৰইড হয় এইটো উইণ্ড'জ হয় এতিয়া মই দুইটা বস্তু মোৰ ইচ্ছামতে চলাব নোৱাৰোঁ মই এণ্ড্ৰইডটোক এণ্ড্ৰইড হিচাপে চলাব পাৰিম মই উইণ্ড'জটোক উইণ্ড'জ হিচাপে চলাব পাৰিম এতিয়া মোৰ এটা সন্তান চাপ'জ এণ্ড্ৰইড হ'ল এটা উইণ্ড'জ হ'ল এতিয়া মই দুইটাক যদি একেলগে চলাব যাওঁ এটা ধৰণে চলাব যাওঁ কোনোবা এটা চলিব কোনোবা এটা হাতৰ পৰা ওলাই যাব একজেক্টলি কথাটো তেনেকুৱা তো আপুনি প্ৰথম জানিব লাগিব যে আপোনাৰ দ্বাৰা যিটো ডিভাইচ আছে ইটছ ওৱান কাইণ্ড অফ ডিভাইচ তো সেই ডিভাইচটো এণ্ড্ৰইড নে উইণ্ড'জ তেতিয়া আপুনি ক'ব যে আপুনি তাত কেনেকৈ তাক ইউজ কৰিব সেই বস্তুটো জনাটো চবতকৈ ডাঙৰ দৰকাৰ ছেকেণ্ড মই কওঁ যেনেকৈ আমাৰ এটা মানে ৰাইট ছাইডৰ যিটো ছেকেণ্ড পৰ্চন থাকে সেই ব্ৰেইনটোত যদি কাৰোবাৰ নিউৰন বেছি থাকে তেওঁলোক বহুত উৎপতীয়া হয় এতিয়া সেই ব্ৰেইনটোক আমি ইমাজিনেশ্যন ব্ৰেইন বুলি কওঁ তাত ইমাজিনেশ্যন পাৱাৰ বহুত থাকে সেই বাচ্চাবিলাকে ন এক্সপেৰিমেণ্ট কৰে তেওঁক আপুনি পানীৰ বটল এটা ঘৰত থৈ দিয়ক তেওঁ বগৰাই চাব কি হয় তেওঁক এটা তেলৰ টেমা থৈছে সেইটো বগৰাই চাব কি হয় ত' তেওঁলোকে এক্সপেৰিমেণ্ট কৰে এতিয়া এক্সপেৰিমেণ্ট কোন কৰে যাৰ চাইণ্টিফিক ব্ৰেইন আছে আপুনি চাব আপুনি আইনষ্টাইনৰ ষ্টৰি পঢ়ক নিউটনৰ ষ্টৰি পঢ়ক থমাছ এলভা এডিছন পঢ়ক ইহঁতে সৰুতে একোটা তাৰমানে অঘাইতং আছিল গোটেইকেইজন চাইণ্টিষ্ট কিয় কোনোবাই কণীৰ ওপৰত বহি পেলাই উমনি লৈ আছিল কোনোবাই নিজৰ ঘৰ পৰ্যন্ত জ্বলাই দিছে কিয় তেওঁলোকে এক্সপেৰিমেণ্ট কৰি আছে এতিয়া আমাৰ বাচ্চাবিলাকে যদি তেনেকুৱা এক্সপেৰিমেণ্ট কৰে পেৰেণ্টছ কিছুমানেতো চাইক'লজিষ্টৰ তাত লৈ যায় কিন্তু কথাটো হ'ল যদি আপুনি তেনেকুৱা কাম কৰিবৰ কাৰণে তেওঁক বাধা বেছি দিয়ে তো তেওঁৰ ছাবকনচিয়াছ মাইণ্ডত এইটো বস্তু সোমাই যাব যে এক্সপেৰিমেণ্ট কৰাটো ভাল কথা নহয় তো যিটো ল'ৰা পিছলৈকে গৈ চাইণ্টিষ্ট হ'ব লগা আছিল আজি আমি তেওঁক জমা দি পেলাই আজি তেওঁক আমি বেংকৰ মেনেজাৰ বনাই থৈ দিছোঁ আচলতে সেইকাৰণেই যাৰ যিটো প্ৰতিভা যি দিশত আছে সেই দিশত আগবঢ়াই নিব নোৱাৰিলে যিমানেই মেধা নহওক যিমানেই পৰীক্ষাত নম্বৰ বেছিকৈ নাপাওঁ পিছলৈ তেওঁ উজুতি খাব আৰু সেই কথাটো জানিবলৈকে আমি এই DMR টেষ্ট কৰিব লাগে তাৰমানে মই এটা বস্তু মোক বহুত মানে অৰ্গেনাইজেশ্যন মাতে পেৰেণ্টিং ছেশ্যনৰ কাৰণে বা স্কুল ট্ৰেইনিঙৰ কাৰণে মাতে মই এটা বস্তুৱে কওঁ যে বাচ্চাটো যেতিয়ালৈকে আমাৰ পেৰেণ্টছৰ শাসনত আছে শাসনৰ পৰা যেতিয়া ওলাব তেওঁ পৰীক্ষাত নম্বৰ কিমান লৈ ওলাইছে মেটাৰ নকৰে তেওঁ নিজক লৈ কিমান আত্মবিশ্বাস লৈ পেলাই ওলাইছে সেইটো বেছি মেটাৰ কৰে আৰু আত্মবিশ্বাস তেতিয়া আহিব যেতিয়া তেওঁৰ তাত যিটো টেলেণ্ট আছে সেই টেলেণ্টটো তেওঁ জানিব আৰু সেই টেলেণ্টটোক বেলেগেও এপ্ৰিচিয়েট কৰিব এতিয়া আমাৰ কেনেকুৱা হয় কোনোবা এনেকুৱাও পাওঁ যে কোনোবা বাচ্চা এটা স্পৰ্টছত খুব ভাল হয় হয়তো মেথামেটিক্সত বেয়া হয় ৰিজনটো চিম্পল মেথামেটিক্স ব্ৰেইনটোত নিউৰন কম আছে স্পৰ্টছ ব্ৰেইনটোত নিউৰন বেছি আছে এতিয়া সেই বাচ্চাটোক কেতিয়াও স্পৰ্টছত ভাল কাৰণে এপ্ৰিচিয়েট কৰা মাক দেউতাকক নেদেখোঁ কিন্তু মেথছত কম পোৱাৰ কাৰণে ডেইলি গালি পাৰে এতিয়া তেওঁৰ কেনেকুৱা লাগিব যে মোৰ চাগে একো কামেই নাই নহ'লে মই মাৰ গালি খাওঁ নাই তো তেওঁ নিজক লৈ যিটো আত্মবিশ্বাস আহিব লাগিছিল সেইটো হেৰাই যাব তেতিয়া না তেওঁ মেথছত ভাল হ'ব না তেওঁ স্পৰ্টছ পাৰ্চন ভাল হ'ব শেষত গৈ পেলাই তেওঁ এডিকশ্যনৰ সহায় ল'ব লগা হ'ব বস্তু বুজিছেনে টেনশ্যনটো নিউট্ৰেলাইজ কৰিবৰ কাৰণে কিবা এটা আলম ল'ব লাগিব তো কথাটো হ'ল মই কেতিয়াবা আমাৰ তাত আহে যে আমাৰ বাচ্চাটো মেথছত বহুত বেয়া মই এইটো কথা পেৰেণ্টছবিলাকক বহুত কওঁ যে বাচ্চা যদি মেথছত বেয়া হয় তাৰ কাৰণে আপোনাৰ সন্তানটি যিমান দুখী সেই সন্তানটি সেই ব্ৰেইনটো যিটো গৰ্ভত লৈ আহিছে তো তেওঁ দুখী তো যদি সন্তানটিক আপুনি গালি পাৰে মাকো দুখী আৰু সেই সন্তানটি যিটো মানে ডিষ্ট্ৰিবিউশ্যন হৈছে সেইটো জেনেটিকো হয় গতিকে দেউতাকো দুখী
তো যেতিয়া আমি মাকে দোষী দেউতাকে দোষী বাচ্চা কেনে গালি পাৰিব বাৰু কোনো বস্তু এটাক লৈ পেলাই দোষীটো একচুৱেলি মাক বাপেকো নহয় তো প্ৰতিজন সৃষ্টিকৰ্তাই প্ৰতিটো সন্তানক কিবা এটা স্পেচিয়েল কামৰ কাৰণে এখন পৃথিৱীত পঠাইছে আৰু সেই স্পেচিয়েল কামৰ কাৰণে যিটো ছিষ্টেম লাগে সেইটো ছিষ্টেম দি পঠাইছে তাত আমি উংলি কৰিব যায় লাভ নাই তাৰমানে তেওঁ খালি সেই ছিষ্টেমত ইনভলভ কৰিব লাগে আমি তেওঁক ছাপৰ্ট দি আগবঢ়াই নিব লাগে কিছুমান পেৰেণ্টছে এনেকৈ কয় যে মোৰ ইচ্ছা আছে ল'ৰাক ডক্টৰ বনোৱা আপোনাৰ মোৰ ইচ্ছাৰে একো মেটাৰ নকৰে সৃষ্টিকৰ্তাই যিটো ইচ্ছাৰে পঠাইছে সেইটোৱে হ'ব আৰু সৃষ্টিকৰ্তাৰ ইচ্ছাটো সেয়া ফিংগাৰ প্ৰিণ্ট অৰ্থত দি পঠাইছে আমি এনেকুৱা কোনো তাত চেঞ্জ কৰিব নোৱাৰোঁ তো যিটো দি পঠাইছে আমি খালি সেইটো বস্তু আইডেণ্টিফাই কৰিব পাৰোঁ সেইটো একচুৱেলি মানে অলৌকিক কিবা বা ভাবি লোৱা কথা নহয় এইটো হৈছে বিজ্ঞানে এতিয়া ৰিচাৰ্চ কৰি এই কথাটো ধৰা পেলাইছে সেইকাৰণে আমি এই বস্তুটোত গুৰুত্ব দিয়াটো ভাল আমি দেখিছোঁ বিভিন্ন ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত যে মেধাৱী প্ৰকৃততে মেধাৱী কিন্তু মাক দেউতাকে আশা কৰা ধৰণে তেওঁক যদি আগবঢ়াই দিয়া যায় এটা পৰ্যায়ত গৈ তেওঁ ৰৈ দিয়েগৈ গতিকে এই ক্ষেত্ৰত মাক দেউতাক এই সাৱধান হ'ব লাগে বাৰু এই ক্ষেত্ৰত মই আৰু এটা কথা সোধোঁ ইতিমধ্যে মই ভাবিছোঁ অভিভাৱকসকলে এই কথাটো অলপ বুজি পাইছে আৰু যদি সবিশেষ জানিবলৈও মন যায় বা টেষ্ট কৰাবলৈও মন যায় তেতিয়াহ'লে আমি স্ক্ৰীণত তেখেতৰ নম্বৰ দিম আপুনি ফোন কৰিব পাৰিব সকলো সময়তে হয়তো তেখেতে সময় নাপাব পাৰে কিন্তু এদিন নিশ্চয় ধৰিব কল বেক কৰিব জানিবলৈ মন থাকিলেও আপুনি সুধিব পাৰে আৰু এই টেষ্টটো কৰাটো বিশেষভাৱে প্ৰয়োজনীয় বুলি মই ভাবিছোঁ মই নিজেও সেইকাৰণে সেই আৰ্হিটো দেখুৱাবলৈকে মই ইয়াত টেষ্টটো কৰিম যিহেতু মই বস্তুটো বিশ্বাস কৰিছোঁ সম্পূৰ্ণ এটা বিজ্ঞানসন্মত ব্যৱস্থা আৰু সি এজন মানুহক আগলৈ গতিপথ নিৰ্ধাৰণত কেনেধৰণে সহায় কৰে ইতিমধ্যে তেখেতৰ পৰা নিশ্চয় বুজি পাইছে মই এই ক্ষেত্ৰত আৰু এটা কথা সুধিব বিচাৰিছোঁ যে আমি ল'ৰা ছোৱালীৰ কথা পাতিলোঁ ল'ৰা ছোৱালীৰ কথা পাতোঁতে আৰু এটা কথা লগত আহি যায় কিছুমান ল'ৰা ছোৱালী থাকে হীনমন্যতাত ভোগে কিছুমান ল'ৰা ছোৱালী মোবাইলত আসক্ত যি কাৰণেই নহওক কিছুমান ড্ৰাগছ সেৱন কৰে বা তেনেকুৱা ধৰণৰ কিছুমান কথাত বেছিকৈ ইনভলভ হয় এই টেষ্টটোৰ দ্বাৰা তেওঁলোকক সেই ক্ষেত্ৰত সহায় কৰিবনে একজেক্টলি আমি বহুত প্ৰব্লেম ছল্ভ কৰিছোঁ এইটোৰে প্ৰথম কথা মই এইটো বস্তুত আহোঁ যে মোবাইল ফোনৰ এডিকশ্যনটো কিয় হয় মই এটা পইণ্টটো চিম্পলকৈ কৰি দি আছোঁ আমাৰ বেক চাইডে যিটো ব্ৰেইনৰ পৰ্চন থাকে এইটোক অচিপিটেল লুপ বুলি কোৱা হয় আমি চকুৰে যিমান বস্তু দেখি আছোঁ ইয়াত ফৰ্ম হয় এই লুপটোৱে কালাৰফুল বস্তু ভাল পায় এতিয়া হয় কি যে যাৰ এই পৰ্চনটোত নিউৰনৰ পাৰ্চেণ্টেজটো বেছি থাকিব তেওঁলোকে বেছি কালাৰ বিচাৰিব তো আপুনি চাব সেনেকুৱা বাচ্চাবিলাক ড্ৰয়িঙৰ প্ৰতি ইণ্টাৰেষ্টেড হয় কাৰণ তাত কালাৰ থাকে তেওঁলোকে ৱালত আঁকিব ক'ৰবাত আঁকিব কালাৰফুল বস্তু থাকে যেতিয়া সেই বাচ্চাটোৰ হাতত মোবাইল ফোন দি দিয়া হয় তেতিয়া ব্ৰেইনে যিখিনি কালাৰ ড্ৰয়িঙত পাই আছিল তাতকৈ বহুত বেছি কালাৰ মোবাইলৰ স্ক্ৰীণত পোৱা আৰম্ভ হৈ যায় চ' ব্ৰেইনে নাজানে ছবি ভাল নে মোবাইল ভাল সিহঁতৰ কালাৰ লাগে চ' ব্ৰেইনে তেতিয়া কালাৰ বেছি লোৱা আৰম্ভ কৰে এতিয়া ব্ৰেইনৰ কথা এটা আছে কি ব্ৰেইনে যেতিয়া কোনোবা এটা ঠাইত বেছিকৈ পোৱা আৰম্ভ হ'ব তাক কমটো নালাগা হয় তো তেতিয়া মানুহজন কি হ'ল মোবাইলৰ প্ৰতি আসক্ত হৈ যায় তো আমি যিবিলাক বাচ্চা ড্ৰয়িঙত ভাল হয় সেইবিলাক বাচ্চা মোবাইলৰ পৰা পুৰা দূৰত ৰাখিব লাগে প্ৰথম কথা ছেকেণ্ড মোবাইলত কি হয় বাচ্চাবিলাক যে ৰিল চায় তো ৰিল চালে কি হয় আমি এখন চিনেমা 2 ঘণ্টাৰ চিনেমা এখন চালে আমি প্ৰেডিক্ট কৰিব পাৰোঁ নেক্সট চিনটোত কি আহিব আমি ৰিচেণ্টলি ছাপ'জ ৰঘুপতি চিনেমা এখন চাইছোঁ তো আমি গম পাইছোঁ যে নেক্সট চিনেমাত ৰবি শৰ্মাই ওলাব লাষ্টত হিৰোটো ফাইট কৰিব মাৰিব আমি এটা আগতীয়াকৈ প্ৰেডিক্ট কৰিব পাৰোঁ বাট মোবাইলত কি হয় এভৰি ছেকেণ্ডত কণ্টেণ্টটো চেঞ্জ হৈ থাকে তো ব্ৰেইনটোৱে একো ডিচিশ্যন ল'ব নোৱাৰা হৈ যায় তো যেতিয়া লগাতকৈ বেছি ইনফৰমেশ্যন ব্ৰেইনত বহুত কম ডিউৰেশ্যনত সোমাব তেতিয়া ব্ৰেইনে হেং মাৰে একদম সহজ ভাষাত ক'ব গ'লে সেইটোক অভাৰ ডাটা কনজাম্পশ্যন বুলি কোৱা হয় যেতিয়া অভাৰ ডাটা কনজাম্পশ্যন হ'ব ব্ৰেইনে যিটো হিচাপে বিহেভ কৰিব লাগিছিল সেই হিচাপে বিহেভ কৰিব নোৱাৰা হৈ যায় আজিকালি বাচ্চাবিলাকক আপুনি চাব স্পীচ দিলে হোৱাটো কমন বেমাৰ হৈছে 4 বছৰ 5 বছৰলৈকে কথা নোলায় এইবিলাক চব মোবাইলৰ ছাইড ইফেক্ট পিছলৈকে গৈ পেলাই এইটো অটিজমত পৰে ASDC পৰে এনেকুৱা গৈ বেমাৰত গৈ পেলাই পৰে এইটো মোবাইলৰ কাৰণে ছেকেণ্ড কথা মই বেলেগ যদি আমি মানে নিচাহৰ কথা কওঁ যে সেইটো ড্ৰাগছৰ নিচা হওক বা মোবাইলৰ নিচা হওক চাওক কনচেপ্টটো একদম
একদম চিম্পল আমাক আটাইকে কিবা এটা নিচা লাগে এটা মোৰো নিচা আছে আপোনাৰো নিচা আছে আটাইৰে নিচা আছে মোৰ নিচাটো হৈছে মই বকি ভাল পাওঁ যেতিয়া লকডাউনৰ সময়ত এনেকুৱা হৈছিলে যে কোনো হল খালী নাছিল হল বন্ধ কোনো ইভেণ্ট নাই আৰু মই বকিব পোৱা নাই ঘৰত থাকি কি কৰিম বকিবতো নোৱাৰোঁ এজন মানুহে যিজন যেতিয়া মানে যোনে ৰেগুলাৰ ড্ৰাগছ লয় ৰেগুলাৰ এলকহল লয় তেওঁৰ যেনেকুৱা অৱস্থা হৈছিল মোৰো হাত ভৰি কঁপা আৰম্ভ হৈ গৈছিল কাৰণ কিয় কথা কোৱাটো মোৰ কাৰণে নিচা মানুহক মটিভেট কৰাটো নিচা তো নিচা আটাইকে লাগিব কিছুমান নিচা ভগৱানে সৃষ্টি কৰোঁতে আমাৰ তাত দি পঠায় যদি সেই ভিতৰৰ নিচাটো আমি বিচাৰি পাই যাওঁ আমাক বাহিৰৰ পৰা নিচা হোৱাৰ দৰকাৰ নালাগে নোৱাৰে কিন্তু যদি ভিতৰৰ নিচাটো আমি বিচাৰি নাপাওঁ বাহিৰৰ নিচাটো কিন্তু আমাক লাগিবই তো নিচাটোতো নিচা লাগিবই আপুনি মানক বা নামানক হয়নে আজি আপুনি চাওক মই আপোনাৰ এক্সাম্পলটো দি কওঁ ছাৰ বৰ্তমান এনেকুৱা এটা ছিটুৱেশ্যন আছে যে ছাৰে এতিয়া জীৱনটোক এৰি দিব পাৰে যে হৈ গ'ল মই যি কৰিব লগা আছে কৰিলোঁ আৰু এতিয়া 4 বছৰ চাকৰি আছে চাকৰি কৰি পেঞ্চন লওঁ আৰামছে লাইফটো যাম বাট ছাৰে এতিয়াও নতুন এটা ইন'ভেশ্যন কৰিব চেষ্টা কৰিছে নতুন কিবা এটা কৰিব ট্ৰাই কৰি আছে পৃথিৱীৰ কাৰণে কিবা এটা কৰিব বিচাৰি আছে ৰিজনটো কি যে আপোনাৰ তাত নিচা এটা আছে তো যেতিয়া আপুনি এই নিচাটো থাকিব আপুনি মনৰ দুখৰ পৰা দূৰত থাকিব আপোনাৰ ফূৰ্তি কৰাৰ কাৰণে কোনো কাৰণ নলগা হ'ব আপোনাৰ যদি আপোনাৰ কিবা ঘৰুৱা সমস্যাও আছে আপুনি সেইটোও পাহৰি থাকিব সেই বস্তুটোৰ কাৰণে আমাক নিচা লাগে তো নিচা এটা এনেকুৱা যেনেকৈ মই ইয়াত আহি পালে মোৰ ঘৰত কি হৈছে পাহৰি যাওঁ মোক কেতিয়াবা ইভেণ্টত গ'লে যেতিয়া মই ষ্টেজত মাইকটো লৈ উঠোঁ কি হৈ আছে মোৰ গাত যদি 105 জ্বৰো থাকে ন তেতিয়া মই ফিল কৰিব নোৱাৰোঁ কি আছে চ' এইটো নিচা চ' পেৰেণ্টছবিলাকে আমাৰ আজিকালি কি মই দেখোঁ পেৰেণ্টছবিলাকে বাচ্চাবিলাকক তাৰমানে পৰীক্ষাৰ নম্বৰটোৰ পিছত বেছি দৌৰাই ৰাখে তেওঁৰ নিচাটো আইডেণ্টিফাই কৰাত কম সময় দিয়ে চ' যদি পেৰেণ্টছে নিচাটো সৰুতে বিচাৰি দিব পাৰে ল'ৰাৰ হাতত মই ভাবোঁ পেৰেণ্টছৰ 90% তেওঁলোকৰ কাম শেষ চ' নিচাটো কি নিচাটো হ'ল যিটো কামৰ কাৰণে আমাক ওপৰৱালাই পঠাইছে তো মই আটাই পেৰেণ্টছকে কওঁ এইটো ভিডিঅ'ৰ দ্বাৰা যে আপোনালোকৰ যিটো প্ৰধান কৰ্তব্য এইটো নহয় যে তেওঁক আপুনি কি সুবিধা দিছে তেওঁ কি টিউশ্যন দিছে কিমান ভাল স্কুল দিছে এইটো একেবাৰে মেটাৰ নকৰে যে তেওঁৰ যিটো নিচা সেই নিচাটো আপুনি বিচাৰি তুলি তেওঁৰ হাতত দিব পাৰিছে যিদিনা হাতত তুলি দিব সেইদিনা আপোনাৰ ভৱিষ্যতটো ছেভ হৈ থাকিব গতিকে নম্বৰ কম পোৱাৰ কাৰণে বা আন কিবা কাৰণে যদি ল'ৰাটো অলপ হেৰিও হৈছে মানে পিছ পৰি গৈছে কোনো অভিভাৱকে মানে দুখ কৰিব লগা কথা নাই নহয় এই ক্ষেত্ৰত এই DMIT টেষ্টটোৰ সহায়ত হ'লেও মই এইটো আন কোনো কাৰণত কোৱা নাই বস্তুটোৰ ওপৰত মোৰ বিশেষ এটা মানে আগ্ৰহ জন্ম হৈছে মোৰ বিশ্বাস হৈছে গতিকে অভিভাৱকসকলে সন্তানৰ বাবে সেই নিচাটো বিচাৰি উলিয়াওক আৰু তেওঁক সেইমতে আগবঢ়াই দিয়ক এই ক্ষেত্ৰত আমাৰ অনুৰোধ থাকিলে এতিয়া আমি ল'ৰা ছোৱালীৰ পৰা অলপ বয়সস্থসকলৰ আমাৰ নিচিনা মানুহ বা আমাতকৈ সৰু আপোনালোকৰ এইসকলে এই DMIT টেষ্টটো কৰিব লাগে নে নালাগে যদি লাগে কিয় কৰিব লাগে তো মোৰ উত্তৰটো হ'ল পাৰে ৰিজনটো হ'ল মই নিজেও 28 বছৰ বয়সত কৰিছোঁ প্ৰথম কথাটো চাওক আমি গোটেই দুনিয়াখন ঘূৰোঁ দুনিয়াখনক বুজিবৰ কাৰণে আমি ইণ্টাৰনেট খুচৰি আছোঁ আমি গুগল চাৰ্চ কৰি আছোঁ আমি স্কুলত পঢ়ি আছোঁ আমি কিতাপ পঢ়ি আছোঁ আমি ট্ৰেভেলিং কৰি আছোঁ কিয় আমি বস্তুবিলাকক বুজিব চেষ্টা কৰোঁ কিন্তু আমি কিছু সময় ওলাই ন অকণমান নিজকো বুজিব চেষ্টা কৰিব লাগে কিছু সময় ওলাই আমি অকণমান নিজকো জানিব লাগে চ' এই DMIT ৰিপৰ্টটো একজেক্টলি আপোনাক জানাত হেল্প কৰিব আপোনাৰ SWOT এনালাইচিছটো ওলাই যায় আপোনাৰ ষ্ট্ৰেংথ কি আছে আপোনাৰ উইকনেছ কি আছে আপোনাৰ অপৰচুনিটি কি আছে আপোনাৰ থ্ৰেট কি আছে আপোনাৰ ইণ্টেলিজেন্সি কি আছে আপোনাৰ ইণ্টাৰেষ্ট ক'ত আছে আপুনি গোটেই আইডিয়াটো পাই যায় ছেকেণ্ড কনচেপ্টটো হ'ল যে আমাৰ কি হয় এটা লুপত যদি নিউৰন বেছি আছে আৰু যদি সেই লুপটোৰ আমি একো কাম এতিয়ালৈকে কৰা নাই তেতিয়া সেই মানে লুপটোৱে চিম্পলি ক'ব গ'লে ন এই ধৰ্ণা দিয়ে তাৰমানে যে মোকো ব্যৱহাৰ কৰা তেতিয়া আমি অকণমান এনেকুৱা ফিল হয় যে লাইফত মই কিবা এটা মিছ কৰি আছোঁ নেকি মই ইয়াতকৈ আৰু কিবা বেটাৰ কৰিব পাৰিলোঁহেঁতেন নেকি মই এইটো লাইনত তাতে কি বেলেগ ক'ৰবাত এটা মই আৰু ছেটিছফাইড হ'ব পাৰিলোঁ হয় নেকি তো মই ভাবোঁ এই যিটো ৰিগ্ৰেশ্যন এই যিটো কনফিউজন এইটো লৈ পেলাই যদি মানুহ পৃথিৱীৰ পৰা গুচি যাব লগা হয় তাতকৈ দুখৰ কথা একো নাই আৰু
হয় হয় তো এই যিটো কনফিউজন আছে এই যিটো মানুহৰ ডেলেমাত পৰি যায় কেতিয়াবা যে মই কিয় ভিতৰৰ পৰা ফুল্লি হেপী নহয় ফুল্লি ছেটিছফাইড নহয় সেই ৰিজাল্টটো এই ৰিপৰ্টটোত ওলাই পৰে তেতিয়া সেইমতে তেখেতে নিজকে সেইমতে সময়খিনি তেওঁৰ তাৰ লাইফত যিখিনি সময় থাকক কাৰোবাৰ এটা হয়তো 5 বছৰ আছে কাৰোবাৰ তাত 10 বছৰ আছে কাৰোবাৰ তাত 15 বছৰ আছে 20 বছৰ আছে ডাজেণ্ট মেটাৰ যিখিনি সময় আছে সেইখিনি সময় আপুনি বিন্দাছ লাইফটো জীয়াব পাৰিব আৰু তেতিয়া চাগে এই প্ৰব্লেমটো নাথাকে যে আজি জেনেৰেশ্যনে যি ধৰণে চলি আছে মই এই ধৰণে চলি আছোঁ মই মোৰ হেৰিটোতে ধৰি থাকিব নোৱাৰিম কিয় ধৰি থাকিব নালাগে বুজাত সহায় কৰিম একজেক্টলি আৰু ছেকেণ্ড বস্তু কি হয় জানে